হেল্ল' এভৰিৱান, জয় অসম। তো কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। আৰু আজি হৈছে এটা বিশেষ দিন মানে হৈছে কি চলি আছে বৰ্তমান ভোটদান। আৰু ময়ো মানে কি এইবাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতীয় নাগৰিক হিচাপে ভোটদান কৰিম। আৰু বিশেষ একো নকওঁ, বৰ্তমান ডাইৰেক্ট যাই লগ পাই আছোঁ একদম য'ত ভোটদান চলি আছে। তো তাইলৈকে যাই আছোঁ। তো বলক। তো এতিয়া বাৰু মই বাচন্তিক লৈ একদম ৰেডি আৰু যাবৰ কাৰণে ভোট দিব, ভোটদান কৰিবৰ কাৰণে। তো বলক এতিয়া ভোটদানত একদম ডাইৰেক্ট যাই আছোঁ। এই ৰাস্তাৰ অৱস্থা আজি আমাৰ গাইজ, বৰষুণ মানে পৰিছিল না, মানে অলপমান বৰষুণতে অলপ ৰাস্তাটো বেয়াই হৈ যায় মানে। এতিয়া আৰু এনেকৈ যাই আছোঁ অলপ। তো ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ৰাস্তাত যাই থাকোঁতে মানে দাদাক লগ পালোঁ ইয়াতে। আৰু দাদাই ভোট দি আহিল। হয়, দিলোঁ। তো দাদাই চৰকাৰখনৰ পৰা কি বিচাৰে এইবাৰ? চৰকাৰখনৰ পৰা কি আৰু বস্তুৰ দাম অলপ কম হ'লে ভাল হয় আৰু পেট্ৰল চেট্ৰলতো দাম চাম বাঢ়াই দিয়ে থাকে। তো আৰু অলপ চৰকাৰে ওলোটা ফৰ মাৰে, কৰে কিবা এটা ঠিকেই নিচিনা। তাকে আৰু এতিয়া যাক ভোট দিছে আপোনালোকে, তো তাহঁতে ভাল কৰিলে হ'ল আৰু এইখিনিয়ে বিচাৰোঁ। তো এতিয়া ময়ো যাই আছোঁ ভোট দিবৰ কাৰণে, আৰু তাত যাই কিনে দেখাই আছোঁ কি চলি আছে। তো বলক। তো গাইজ মানে ইয়াতে ভোটদান চলি আছে, আৰু এইখন দাদাহঁত মানে কি ভোট চোট দি আহিল। তো দাদা কেনে কি কবি? ভোট চোট দিবিহে? তই দিবিহে? তই মানে কি চৰকাৰখনৰ পৰা কি বিচাৰে এইবাৰ? উন্নতিটো চবেই বিচাৰে, মানে কি চা চৰকাৰখনে কেনে কৰে চা, দাম চাম বাঢ়াই দিয়ে পেট্ৰলৰ, এই বোলে 5 টকা বাঢ়াই দিয়ে, 10 টকা বাঢ়াই দিয়ে, 1 টকা কমাই দিয়ে। পেট্ৰলৰ দামটো কমাই দিলে হ'ল আমাৰ কাৰণে। তো তাকে বিচাৰোঁ আমি যাক মানে আমি আমাৰ মূল্যৱান ভোটটো যাক দি আছোঁ, তো তাই মানে কি আমাৰ চৰকাৰখনে মানে কি আমাৰ কাৰণে ভাল কৰক কিবা এটা। তো এইখিনিয়ে বিচাৰোঁ। তো ইয়াতে বৰ্তমান দিব আহিলোঁ ভোট চোট। বৰ্তমান আমি যাই আছোঁ ভোট চোট দিবৰ কাৰণে। কেনে ফিল্ডটো কেনে? তুমিতো আগতে দিছা, মোৰ কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম। তো এতিয়া আৰু মোবাইল চোবাইল নিবা দিব নাই ভিতৰত। তো এতিয়া আৰু ইয়াৰ পৰা ডাইৰেক্ট ভিতৰত যাই মানে কি ভোট চোট দিব লাগিব। ভোট দিবৰ কাৰণে আহিছিলোঁ, মানে একদম বৰষুণ হৈ গ'ল ইয়াতে। আৰু আমিও চাওক গাইজ ভোট চোট দি ওলাই আহিলোঁ। আঙুলিতে ৰখাইছে একবাৰ একদম পূৰা মানে আহিলোঁ ভোট চোট দি কিনে। আৰু ইয়াৰ পিছতে অলপমান পিছত ঘৰত যাম। আংকুল আছে, আংকুল কেনে? আংকুল তামাম না? এতিয়া আৰু মানে কি এতিয়া বেছি দেৰি কৰিব নোৱাৰোঁ, অলপ পিছতে মানে ঘৰত যাব লাগিব। মানে এতিয়া আৰু আমি অলপ চকৰি চাই আছোঁ আৰু গাইজ ছোৱালী চাই আছোঁ। আমি আৰু বেলেগ কাম নাই না আমাৰ গাইজ। তো এতিয়া আৰু অলপমান ছোৱালীকে চাইছোঁ আৰু গাইজ। আৰু বতৰৰ কণ্ডিশ্যনো অকস্মাত মানে বেয়া হৈ গ'ল। তো মানে কি আৰু বতৰৰ কণ্ডিশ্যনৰ কাৰণে মই এটা মানে কি ভ্লগত কৈছিলোঁ অলৰেডি আগতে, যে বতৰৰ মহিমা আৰু ছোৱালীৰ মহিমা কোনেও বুজিব নোৱাৰে। তো ঠিক তেনেকুৱাকৈ এতিয়া আহি গ'ল না বৰষুণ। তো ইয়াতে মানে ফাঁচি গ'লোঁ, এতিয়া ঘৰতো যাব পৰা নাই। তো আৰু ভালে হৈছে দিয়কচোন গাইজ। এতিয়া ৰখিছোঁ অলপমান আৰু ছোৱালী চাওঁ, চকৰি দেখতেহে গাইজ। তো মইতো মানে গাইজ ভোট চোট দি কিনে আহি গ'লোঁ। তো এতিয়া আৰু দেউতাক লৈ কিনে যাবৰ কাৰণে ওলালোঁ ভোট দিবৰ কাৰণে। তো বৰ্তমান দেউতাক লৈ যাই আছোঁ। দেউতাক কি কবি? কি ক'ম আৰু তৃতীয় পৰ্যায়ত ভোট দিব যাব ওলাইছোঁ, এইখিনিয়ে আৰু ভোট কেন্দ্ৰত যাম এতিয়া। চৰকাৰখনৰ পৰা কি বিচাৰা? চৰকাৰখনৰ পৰা কি বিচাৰিব? এখন আজি অলপ জোৰে কচোন মাইকটো লগা নাই। ভোটদান কৰি তৃতীয় পৰ্যায়ৰ ভোটদান কৰি চৰকাৰলৈ বিনম্ৰ অনুৰোধ, তেওঁলোকে যেন বিভিন্ন ধৰণৰ আঁচনিসমূহ নলৈ তেওঁলোকে শিক্ষা, স্বাস্থ্য আৰু মূল্য বৃদ্ধিসমূহত মানে অলপ গুৰুত্ব দিয়ে। তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু পেট্ৰলৰ দাম চামটো এনেকৈ বঢ়াই থাকেই। তো মানে কি 5 টকা বাঢ়াই দি 2 টকা কমায়, 1 টকা কমায়। তো সেইখিনিও যাতে অলপমান মানে ভালকৈ চায় আৰু চৰকাৰে, তাকে অনুৰোধ থাকিল। তো এতিয়া আৰু মানে কি ভোটদান য'ত চলি আছে মানে তালৈকে আৰু যাই আছোঁ একপাক। তো এতিয়া দেউতাক লৈ পলক। ধুনীয়া ফুল লাগছে গাইজ। তো হৈ গ'ল এতিয়া ভোট চোট দিয়া আৰু ঘৰত যাই আছোঁ। দেউতা কেনে লাগিল ভোট দি? ভালেই লাগিল। কিন্তু চেণ্টাৰটোত পূৰা সেৰেঙা, ভোটদাতা সম্পূৰ্ণ হ'লে এতিয়া মানুহ চানুহ ভিৰ নাই না? মানুহ চানুহ একদম ভিৰ নাই না? নাই, মানুহ ভিৰ নাই। আৰু এতিয়া বৰ্তমান যাই আছোঁ ঘৰত, আৰু ঘৰত ভাত পানী খাই কিনে গধূলি ওলাই আছোঁ এপাক ফুৰিবৰ কাৰণে। তো দেখাই আছোঁ ব্লগটো সম্পূৰ্ণকৈ একেবাৰে। তো চাই থাকিব। তো
ময়ো বৰ্তমান ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ঘৰৰ পৰা ওলাই আহোঁতে লগ পাই গ'লোঁ ৰিংকুদাক। তো ৰিংকুদা কি খবৰ? ভালে, তোমাৰ ভাল? একদম ভালে আছোঁ। তো ৰিংকুদাই মানে গুৱাহাটীত আছে বৰ্তমান আৰু গুৱাহাটীত দাদাই মানে এটা বিজনেছ কৰি আছে। তো দাদা বিজনেছটোৰ বিষয়ে আপোনাৰ অলপ কৈ দিয়কচোন। গুৱাহাটীত মই ৰুম ৰেণ্টৰ কাম কৰোঁ, এজেঞ্চি হয়, টুলেট চাৰ্ভিছ, ৰিংকু টুলেট চাৰ্ভিছ। আপুনি গুগলত চাৰ্চ কৰিলে পাব ৰিংকু টুলেট চাৰ্ভিছ বুলি পেলাই। আৰু গুৱাহাটীত যদি কাৰোবাক ছিংগল ৰুম লাগে ধৰি লওক, কাৰোবাক ডাবল ৰুম লাগে, 1 BHK 2 BHK 3 BHK হওক, কোনো ভাড়াৰ কাৰণে ল'ব খুজিলে আপুনি ল'ব পাৰিব। আৰু যদি কিনিব খোজে সেইটো ল'ব পাৰিব। আমি মাত্ৰ 4,000 বিনিময়ত আমি ৰেণ্টৰ 50% লওঁ, ওৱান টাইম লওঁ। যদি ৰেণ্টৰ কাৰণে লগা হ'লে আমি ৰেণ্টৰ 50% লওঁ। যদি চেলৰ যদি কিনিব খোজে ঘৰ এটা 2 BHK বা 3 BHK তেতিয়া আমি 2% লওঁ। সেইখিনিয়ে ভাল ঘৰে পাব আপুনি গুৱাহাটী যিকোনো এৰিয়াত, আপুনি যিকোনো এৰিয়াত পাব আপুনি গুৱাহাটী, গণেশগুৰি, ৰুক্মিণীগাঁও, 6 মাইল, বেলতলা, গুৱাহাটীৰ মানে চব এৰিয়াতে এনি জেগা এনি ঠাইত চবতে পাই যাব। আৰু দাদাৰ মানে কি একদম এফৰ্ডেবল প্ৰাইজত মানে দি আছে দাদাই, মানে ৰুমবিলাক তাতে চবকে ঠিক কৰি দি আছে, বহুতকে দিলে আজিলৈকে। আৰু মানে কি কৰি আছে কামটো একদম ৰেগুলাৰ। আৰু যদি কোনোবাই যদি কণ্টেক্ট কৰি দাদাৰ তাতে কণ্টেক্ট কৰি মানে ৰুম ল'ব বিচাৰে, তো মই নম্বৰটো দি আছোঁ স্ক্ৰীনৰ তলত। তো নম্বৰটোত এইটো নম্বৰত কণ্টেক্ট কৰি কিনে আপোনালোক সকলোৱে আহি যাওক ৰিংকুদাক কণ্টেক্ট কৰি। আৰু মোৰ নম্বৰটো যদি লাগে আপোনালোকে লৈ ল'ব, 8399890496। আৰু এটা নাম্বাৰ আছে 9365493515। যদি লাগে আপুনি কণ্টেক্ট কৰিব পাৰে। বাৰু মই নম্বৰটো ডিছক্ৰিপশ্যনত দি থ'ম আৰু স্ক্ৰীনতো ছাইডেদি আহি আছে নম্বৰটো। তো এইটো নম্বৰত কণ্টেক্ট কৰি কিনে আপোনালোকে সকলোৱে মানে যাক মানে ৰুম লাগে, চ' তেওঁলোকে মানে কণ্টেক্ট কৰি ৰিংকুদাক তাতে আহি যাব পাৰে। তো এয়াই এতিয়া আৰু সৰভোগত যাম অলপমান পিছতে, তাতে আৰু মলয়ো ৰখি আছে। তো আৰু বলক। ফাইনেলি গাইজ আহি পালোঁ সৰভোগত আৰু মলয় আছে বৰ্তমান ৰখি ভিতৰত, মলয় ওচৰলৈকে যাই আছে। তো ফাইনেলি গাইজ আমি আহি পালোঁ আমাৰ আড্ডা মাৰা দোকানখনত। তো মলয় আছে লগত। মলয় কি খবৰ? আজি ভোট দিলি নে দিয়া নাই? না কি কোৱা? তো তই এটা বস্তু কচোন ক মোক, এই চৰকাৰখনৰ পৰা তই কি বিচৰা? চাকৰি এটা বিচৰা আৰু বাকী উন্নতি? এইটো ভ্লগটো যাই চাই আছে না গাইজ, বেয়া কমেণ্ট নিদিব দেই। ফাৰ্মে নহয়, চৰকাৰে ভালেখিনি বহুত কাম কৰিব লগা আছে। ভালকে উন্নতি কৰক, ভাল কাম কৰক। আৰু পেট্ৰল চেট্ৰলৰ দামগিলা অলপ সঠিকভাৱে বাঢ়ক গাইজ। ইমান মানে কি 10 টকা বাঢ়ায় 1 টকা কমায়, ইমানখিনি নহয় গাইজ, অলপ ভালকে চাওক। তো এইখিনি ক'ব লগা আছিল। দোকানৰ পৰাই মানে ওলাই আহিলোঁ। মলয়ক মানে ক'লোঁ যে মলয় চাহ খুৱাওঁ মোক। মলয় ক'ল কি নাই বোলে ঘৰত লৈ যাই খুৱাম বোলে, পইচা বাচাব বোলে তাই। তো এতিয়া ঘৰত খুৱাবৰ কাৰণে মলয়ে চাহ লৈ খুৱাবৰ কাৰণে মানে লৈ আহিল। মলয় কেনে তো পুৰা এতিয়া চাহ দিছে এনেকৈ। আৰু মলয়ে পুৰা মোবাইলৰ ষ্টেণ্ড বনাই লৈছে এনেকৈ, আৰু মোবাইল চাই মানে চাহ খাই আছে ধনে। এতিয়া আৰু মানে কি ইয়াতে চাহ খাওঁ, চাহ খাই ইয়াতে আৰু আমি অলপমান আড্ডা মাৰিবৰ কাৰণে বাহিৰত ওলাই যাম। তো বেছি আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজিলৈ এৰিলোঁ, বাই বাই, লাভ ইউ অল। তো নেক্সট ব্লগত লগ পাই আছোঁ, বাই বাই।